তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ কুমাৰ শংকৰ মোৰ ফাৰ্ষ্ট ইউটিউব চেনেলটোত। তো আজিৰ ভিডিঅ'টো হৈছে আপুনি কেনেকৈ 1600 মিটাৰ 5 মিনিটত দৌৰিব আৰু ইণ্ডিয়ান আৰ্মিত চাকৰি ল'ব। আজি মোৰ 10 দিনত মই 5 মিনিটত 1600 মিটাৰ ছাকচেছফুল হৈছোঁ। তো আপুনিও 5 মিনিটত 1600 মিটাৰ দৌৰক। কেনেকৈ দৌৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টোৰ আগতে কওঁ যে আপোনালোকে যদি গুটকা জাতীয় বস্তু যেনে শিখৰ, কেপি, চিগাৰেট আদি খায়, কমকৈ খাব বা নাখোৱায়ে, কিন্তু খাইতো কমকৈ খাব, আকৌ নহয়। তে আপুনি পুৱা দৌৰিব যায় না ভাটিয়েৰা যায় নাজানো। যদি পুৱা যায় আপোনাৰ চিন্তা নাই, কাৰণ আপুনি পুৱাকেৰে আপোনাৰ পেটটো চাফা হৈ থাকিব, কাৰণ ৰাতি আপুনি ভাত খাব, পুৱা চাফা হৈ থাকিব। যদি আপুনি ভাটিয়েৰা যায় তেতিয়াহ'লে ভাত খোৱাৰ 2 ঘণ্টা পিছত দৌৰিব যাব, তেতিয়া আপোনাৰ পেটৰ বিষ নুঠে। কাৰণ ভাত খাই গ'লে পেটৰ বিষ উঠিব পাৰে, কাৰণ পেটটো ভৰ্তি হৈ থাকে না নাকি। তো প্ৰথম ষ্টেপ, আপুনি যেতিয়া প্ৰথম দৌৰিব তাৰ আগতে আপুনি এক্সাৰচাইজ কৰিব লাগিব। এক্সাৰচাইজ কেনেকৈ কৰিব মই 5টা দেখুৱাম। তো ফাৰ্ষ্টটো ব্যায়াম কেনেকৈ কৰিব, প্ৰথম ব্যায়ামটো চাওঁ। এনেকৈ আৰু 2 নম্বৰটো এনেকৈ ভৰিখন চিধা কৰি দিব, এনেকৈ। তাৰপিছত 2 এইটো কৰিব, 2 এই 3 নম্বৰটো চিধাকে, কিন্তু চিধাকে ৰাখে, চিধাকে আঁঠু বেকাব নোৱাৰে। আৰু আপোনাৰ ভৰি বি উঠিব না, সেই এতিয়া হাত ঘূৰাব আপুনি, 1 2 3 4 5, 1 2 3 4 5, 1 2 3 4, 1 2 3 4 5। তো মাথাটো ঘূৰাই দিব, চকু নোমজাকে, 1 2 1 2, বাছ কঁকালখন 1 2 1 2। এইকেইটা ব্যায়াম কৰি হৈ যাব আপোনাৰ, বেছি নাংকে। মই এইখিনিয়ে কৰি থাকোঁ, আৰু শেষত দৌৰা শেষ হোৱাৰ পিছত এনেকৈ আহিব, দৌৰা শেষ হোৱাৰ পিছত এইটো ব্যায়াম কৰিব। যেতিয়া আপোনাৰ দৌৰা শেষ হয় এইটো ব্যায়াম কৰিব, বাছ এইখিনি কৰি চেষ্টা আপোনাৰ। এতিয়া আমি এতিয়া আমি দৌৰিব লাগে। প্ৰথম আপুনি পূৰা লাহে দৌৰক, স্পীডত দৌৰিব নালাগে, ধীৰে ধীৰে নাওমান লাহে লাহে দৌৰি থাকক। প্ৰথম দিনা আপুনি 5 পাক দৌৰক লাহে, তাৰ পিছদিনা আৰু 1 পাক গালে দৌৰক, চিন্তা নাই। কিন্তু আপুনি দৌৰাৰ আগতে মুখখন মুখেদি এনেকৈ নহয়, এনেকৈ দৌৰক, কাৰণ মুখেদি হোৱাৰ বাবে আপোনাৰ ভাগাতকৈ বেছি দৌৰিব। সেইকাৰণে কৈছোঁ, আপুনি মুখেদি হোৱাৰ নাপাব, নাকেদি দৌৰক, তেতিয়া আপুনি পূৰা স্পীডত দৌৰিব পাৰিব লাহে লাহে। তো প্ৰথম অৱস্থাত লাহে লাহে দৌৰাৰ পিছত আপুনি সদায় প্ৰথম ষ্টেপ বাই ষ্টেপ লাহে লাহে দৌৰি থাকক। আৰু এনেকৈ দৌৰাৰ পিছত আপোনাৰ প্ৰায় 1 মাহ পিছত আপোনাৰ স্পীড বাঢ়িব। আৰু আপুনি, মই কৈছোঁ, আপুনি এনেকৈ 1 মাহ দৌৰিলে আপোনাৰ প্ৰায় 5 মিনিট 30 ছেকেণ্ডত 1600 মিটাৰ ইজি হৈ যাব। মই কৈছোঁ ইজি হৈ যাব।
কাৰণ মই দৌৰিছোঁ মাত্ৰ এমাহত 1600 মিটাৰ কি 1600 মিটাৰ কি 3200 মিটাৰ দৌৰি দিব পাৰোঁ আমি আকৌ নাই চিন্তা নাই সেই কৈছোঁ আপুনি পাৰিবই চিন্তা নাই যদি ইণ্ডিয়ান আৰ্মিত চাকৰি কৰে আৰু যদি আপুনি পুলিচত চাকৰি কৰে কিন্তু চিন্তা নাই 3200 মিটাৰ দৌৰিব লাগিব অলপ কষ্ট হ'ব চিন্তা নাই সেয়ে কৈ দিব লাগিব এতিয়া আপুনি 1600 মিটাৰ দৌৰা হ'ল এক মাহত আপুনি 5 মিনিটত 1600 মিটাৰ দৌৰা হ'ল এতিয়া আপুনিতো 1600 মিটাৰ দৌৰাৰ পিছত আপুনি কি কয় আপোনাৰ সেনেকৈ ডাইৰেক্ট থাকিব লাগিব 2 দিনমান এতিয়া আপুনি কি কৰিব জানে আপোনাৰ অলপ জাপি হ'ব লাগিব লং জাপ হাই জাপ তাৰপিছত আৰু 100 মিটাৰ দৌৰিব 100 মিটাৰ পুৰা স্পীডত 100 মিটাৰ দৌৰিব কাৰণ 100 মিটাৰ দৌৰিলে আৰু স্পীড বাঢ়িব আপোনাৰ 1600 মিটাৰ কি বেছি 3200 মিটাৰ দিব পাৰিব চিন্তা নাই পুৰা স্পীডত দৌৰিব 100 মিটাৰটো তাৰপিছত লং জাপ হাই জাপ দিয়ক লং জাপ বৰ বেছি লং জাপ 17 ফুটমান যাই পাওক লাহে আৰু হাই জাপ মাৰক আপোনাৰ চাকৰি হৈ যাব ইণ্ডিয়ান আৰ্মিত চিন্তা কৰিব নালাগে এতিয়া ময়ো আৰু এমাহ পিছত মোৰ বয়স হোৱা নাই মোৰ এতিয়া বয়স হৈছে 17 বছৰ সেইকাৰণে মাৰা নাই মই মাৰিম আপুনি আৰু কিজানি আপুনি মই একেলগে মাৰিব লাগে ক'ৰবাত তো যদি কিবা প্ৰব্লেম হয় আপোনালোকৰ 1600 মিটাৰ দৌৰাত তে মোক মেছেজ কৰি দিব মই ক'ম আৰু কেনেকৈ দৌৰিব লাগে ষ্টেপ বাই ষ্টেপ তে আজিৰ ভিডিঅ'টো ইমানে আকৌ পিছত নতুন ভিডিঅ' এটাত লগ পাম যদি ভিডিঅ'টো ভাল লাগছে কাষত থকা ৰাঙাটো চুইচটো টিপি দিব ছাবস্ক্ৰাইব হৈ যাব আৰু ঘণ্টিটো টিপি দিব আৰু শ্বেয়াৰ কৰি দিব লাইক চাইক নাংগে দিয়ক মোক লাইক নাংগে বাই ভিডিঅ'টো শেষ হোৱা নাই ভিডিঅ'টো শেষত কৈছোঁ যে আপোনালোকে দৌৰাৰ পিছত অলপ এক্সাৰচাইজ কৰিব তেতিয়া আপোনাৰ ভৰি বিষ নহ'ব হাতৰ বিষ নহ'ব চিন্তা নাই তেতিয়া দায়িত্ব থাকিব তো বাই